নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ৰঙালাওৰ আগৰ সৈতে দাইলৰ এটা ৰেচিপি। ব'লকচোন চাওঁ তেনেহ'লে কেনেদৰে বনালোঁ। এয়া প্ৰথমে মই ৰঙালাও আগৰ চুঁচখিনি গুচাই ডোখৰ কৰি লৈছোঁ আৰু কাটি লৈছোঁ কেইটামান আলু, এটা পিঁয়াজ গুচাই লৈছোঁ আৰু লৈছোঁ দুমুঠিমান দাইল। মচুৰ দাইলৰ সৈতে এই ৰঙালাও আগৰ তৰকাৰীখন কি যে ভাল লাগে। যদি আপোনালোকে খোৱা নাই তেনেহ'লে খাই চাব। এইফালে ধুই লৈছোঁ ৰঙালাওৰ আগখিনি। এয়া এইখিনি ভালদৰে ধুই লোৱা হৈ গ'ল। এতিয়া আমি দাইলৰ তৰকাৰীখন বনাবৰ কাৰণে ইফালে অলপমান আদা নহৰু থেতেলিয়াই লৈছোঁ, এটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ 2 খিলামান আদাৰ পাত আৰু কেইটামান পকা জাতি জলকীয়া। মই দাইলৰ তৰকাৰীখন কুকাৰত বনাম, সেইবাবে এটা কুকাৰত অলপমান মিঠাতেল দি তাত কেইটামান পাঁচফোৰণ, পিঁয়াজ, অলপমান আদা নহৰু, এটা জাতি জলকীয়া আৰু 2 টুকুৰা দাৰপাত দি ভালদৰে এবাৰ লৰাই দিছোঁ আৰু দি দিম ইয়াত অলপমান নিমখ আৰু হালধি। এইখিনি ভালদৰে লৰাই দি ইয়াত দি দিম মই ধুই থোৱা দাইল আৰু আলুখিনি। এতিয়া অলপ সময় এইখিনি এনেদৰে লৰাই ভাজি ল'ম। তাৰ পাছত ইয়াত দিছোঁ ৰেড চিলি, আধা চামুচমান ধনিয়া গুড়া আৰু জিৰা গুড়ি। এইখিনি দি এবাৰ ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াত দি দিম কাটি থোৱা ৰঙালাও আগখিনি। আপোনালোকে যদি বিচাৰে কেৰাহীত বনাব পাৰে, তেনেকৈও খাবলৈ খুব ভাল হয়। মই অলপমান খৰধৰ হোৱাৰ বাবে কুকাৰত বনাইছোঁ। এতিয়া এইখিনি এবাৰ ভালদৰে লৰাই দি অলপ সময়ৰ কাৰণে কুকাৰৰ ঢাকোনখন নমৰাকৈ ৰাখি দিম। এনেদৰে 2 মিনিটমান ভজাৰ পাছত আকৌ এবাৰ ভালদৰে লৰাই দিম। এতিয়া ইয়াত দি দিছোঁ বাকী ৰৈ যোৱা জাতি জলকীয়া কেইটা, আদাৰ পাত কেইটুকুৰা আৰু ৰৈ যোৱা থেতেলিয়াই লোৱা আদা নহৰু পেষ্টখিনি। এইখিনি দি এবাৰ ভালদৰে লৰাই দিছোঁ। লৰাই আকৌ 1-2 মিনিটমানৰ কাৰণে ঢাকোনখন নমৰাকৈ ৰাখি দিছোঁ। এতিয়া ইয়াত দি দিম গৰম পানী। পানী আপোনালোকে নিজৰ জোখমতে দিব। যদিহে অলপমান ডাঠকৈ খাই ভাল পায় তেনেহ'লে কম পানী দিব। যদি আপোনালোকে পনীয়াকৈ ভাল পায় তেনেহ'লে পানী অলপ সৰহকৈ দিব।
মই এতিয়া অলপমান সৰহকৈ পানী দিছোঁ আৰু 2টা চিটি অহালৈকে কুকাৰৰ ঢাকনখন মাৰি দিছোঁ। এতিয়া 2টা চিটি অহাৰ পাছত এয়া মোৰ দাইল ৰেডি হৈ গ'ল। আপোনালোকে যদি বিচাৰে অলপমান ডাঠ কৰিবও পাৰে দেই, তেনেকৈও খাই খুব ভাল লাগে। মই আজি অলপমান পনীয়াকৈ বনাইছোঁ। ইমানেই আছিল আজি মোৰ ৰেচিপিটো। যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ লগ পাম নতুন ৰেচিপিৰ সৈতে। তেতিয়ালৈকে সকলো